Hey everyone, কেনে আছে সকলো আশা কৰো সকলো ভালে আছে বুলি কঁঠালৰ বতৰ চলি আছে যেহেতু নিশ্চয় সকলোৱে কঁঠালৰ জুতি লৈ আছে কিন্তু আজি মই আপোনালোকৰ বাবে এটা ব্যতিক্ৰমী ৰেচিপি কঁঠালৰ চিপছৰ ৰেচিপি লৈ আহিছো খাইছেনে বাৰু আগত কেতিয়াবা কঁঠালৰ চিপছ যদি নাই খোৱা এইবাৰ যেতিয়া ঘৰত কেঁচা কঁঠাল কাটিব খাবৰ বাবে তাৰ পৰা অলপমান বচাই বনাই খাই চাবচোন সৰু ল'ৰা ছোৱালীয়ে ডাঙৰেও কিন্তু বাৰে বাৰে খাবলৈ মন কৰিব তেতিয়া দেৰি নকৰি ৰেচিপিটো চাই লওঁ কঁঠালৰ চিপছ বনাবৰ বাবে আমাক লাগিব কেঁচা কঁঠাল এয়া আজি আমাৰ দিনত খাবৰ বাবে কাটিছিলে আৰু তাৰ পৰাই মই অলপ চিপছ বনাবৰ বাবে ৰাখি থলো আৰু মই ভাবিলোঁ যেহেতু বনাইছে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ আৰু এতিয়া এই ফুটাবিলাকৰ পৰা মই গুটিখিনি উলিয়াই ল'লোঁ আৰু এনেদৰে দীঘল দীঘল সৰু কৰি টুকুৰাত মই কাটি ল'লোঁ এয়া দেখিছে ভিডিঅ'টো দেখুৱাৰ দৰে আপোনালোকেও কাটি ল'ব এতিয়া মই ইয়াতে তেল দি লৈছোঁ আপোনালোকেও তেল দিব অলপমান বেছিকৈ দিব তেলটো তেতিয়া ভালদৰে ফ্ৰাই হ'ব এই তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ মই তেলখিনি যেতিয়া ভালদৰে গৰম হৈ যাব ইয়াতে এডাল প্ৰথমে দি চাব আৰু যদি দেখিছে ভালদৰে হৈছে গৰম তেতিয়াহে বাকীখিনি দিব আৰু দি ভালদৰে ফ্ৰাই কৰি ল'লে হ'ল খুব বেছি সময় নালাগে 3-4 মিনিটৰ ভিতৰতে খুব ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈ যাব আৰু তেলখিনি যদি ভালদৰে আপোনাৰ গৰম হয় খুব ধুনীয়াকৈ ক্ৰিস্পি হ'ব খাবলৈ একেবাৰে চিপছৰ নিচিনা এনেদৰে অকণমান মাজে মাজে লৰাই ফ্ৰাই কৰি ল'লে হ'ল এই ফাৰ্ষ্টৰ বেটছটো মই অকণমান বেছিকৈ ভাজ খাইছিলে কালাৰ দেখি ধৰিব পাৰিছেই চাগে অকণমান বেছি ডাৰ্ক হৈ গৈছে দেখিছে সোৱাদত পিছে একো ডিফাৰেঞ্চ অহা নাছিলে জ্বলা বা পুৰা তেনেকুৱা ধৰণৰ একো টেষ্ট বা স্মেল অহা নাছিলে তথাপিও আপোনালোকে পিছে মোৰ দৰে নকৰিব অকণমান সাৱধান হ'ব আৰু অকণমান সোনকালে কাঢ়ি দিব এইখিনি এইবাৰ ঢাকি যোৱা কঁঠালখিনিও সেই একে ধৰণেৰে গৰম তেলত ফ্ৰাই কৰি ল'ম এইবাৰ মই ঢাকি যোৱা গোটেইখিনি দি দিছোঁ আৰু এয়া দেখিছে এনেদৰে ভালদৰে লৰাই পেলাই ফ্ৰাই কৰি ল'ব গোটেইখিনি খুব জলদি হৈ যায় বেছি সময় নালাগে 3-4 মিনিটৰ ভিতৰতে আপোনাৰ ৰেডি হৈয়ে যাব এয়া চাওকচোন এয়া চাওকচোন কিমান সোনকালে কালাৰ চেঞ্জ কৰিবলৈ ষ্টাৰ্ট কৰে লগতে সিজিও যায় সোনকালে সেইবাবে এইবাৰ মই অকণমান সাৱধান হৈছোঁ আৰু ইয়াৰ দুটামান টুকুৰা নমাই মই চাই ল'ম যদি সিজি গৈছে তেতিয়াহ'লে মই এইখিনি এবাৰ সোনকালেই নমাই দিম এয়া মই চাই ল'লোঁ আৰু এতিয়া এইখিনি কাঢ়িব পৰা হৈ গৈছে আৰু এইবাৰ চাওকচোন কালাৰটো খুব ধুনীয়া হৈছে এতিয়া এইখিনি কাঢ়ি ল'ম কাঢ়িওতে আপোনালোকে এটা কথা মন কৰিব কিচেন টাৱেল বা টিশ্যু পেপাৰ একো কিন্তু ইউজ নকৰিব আৰু কিয় ইউজ নকৰিব সেইটো মই কৈ আছোঁ এতিয়া বনাই লোৱা কঁঠালৰ চিপছখিনি অলপমান ফ্লেভাৰফুল কৰিবৰ বাবে ইয়াত মই দিছোঁ ৰঙা জলকীয়া গুড়ি নিমখ আৰু চাট মছলা আৰু ৰেড চিলি পাউডাৰটো একেবাৰে অপশ্যনেল হয় যদি প্লেইন খাব বিচাৰে বা সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছে তেতিয়াহ'লে নিদিলেও কথা নাই অকল নিমখ দিলেই হ'ব আৰু এইখিনি ভালদৰে মিক্স কৰি দিব এতিয়া অলপ আগত যে মই কিচেন টাৱেল বা টিশ্যু পেপাৰ ইউজ নকৰিবলৈ কৈছিলোঁ তাৰ কাৰণটো হৈছিলে এইটো আপোনালোকে যেতিয়া মছলাখিনি মিক্স কৰিব যদি অইলৰ এটা পাতল কোটিং থাকে তেতিয়াহ'লে খুব ভালকৈ মিক্স হৈ যায় এইখিনি মছলাৰ কোটিংটো খুব ভালকৈ হ'ব ইয়াতে আৰু এনেও কঁঠালৰ চিপছখিনি বৰ বেছি অইলি নহয় দেখি ধৰিব পাৰিছে হয়তো ইয়াতে অলপো অইল নাই দেখিছে আৰু এতিয়া মই অকণমান আপোনালোকক ভাঙি দেখাই দিছোঁ এয়া চাওকচোন কিমান ক্ৰিস্পি হৈছে এয়া চাওক এবাৰ নিশ্চয় ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ যদি ৰেচিপিটো ভাল লাগিল লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব মই কিন্তু একেবাৰে ৰ'ব পৰা নাই পুনৰ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে টিল দেন বাই বাই